নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ আজি হৈছে 15 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ জব কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে অত্যন্ত জৰুৰী খবৰ এবাৰ জব কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহি গৈছে কেইটামান নতুন নিয়ম অসম চৰকাৰৰ তৰফৰ পৰা কিছু সময়ৰ পূৰ্বে সেই হিতাধিকাৰীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ লৈ আহিছে এই মুহূৰ্তত জনাই আছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ জব কাৰ্ড হিতাধিকাৰীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ আহি পৰিছে কাৰ্ড হিতাধিকাৰীসকলৰ বাবে নতুন কেইটামান নিয়ম আহি পৰিছে ফটো আপলোড কৰিলেহে লাভ কৰিব এবাৰ জব কাৰ্ডৰ মজুৰি এটা বিগ ব্ৰেকিং জনাইছো কাম কৰাৰ আগত এবাৰ আৰু কাম কৰাৰ পাছত এবাৰ ফটো উঠিব লাগিব শ্ৰমিকে অত্যন্ত জৰুৰী খবৰ ৰাজ্যবাসীৰ কাৰণে কাম কৰাৰ আগতে আৰু কাম কৰাৰ পিছতে ফটো উঠিব লাগিব শ্ৰমিকসকলে ফটো আপলোড কৰাৰ পাছতে ইত পোনপৰীয়াকৈ লাভ কৰিব জব কাৰ্ডৰ মজুৰি ৰাজ্যবাসীৰ কাৰণে অত্যন্ত জৰুৰী খবৰ কিয়নো এবাৰ ফটো আপলোড কৰাৰ পাছতে একাউণ্টত পোনপৰীয়াকৈ লাভ কৰিব জব কাৰ্ডৰ মজুৰি সমগ্ৰ ভাৰততে আৰম্ভ হৈছে মোবাইল মনিটৰিং সিস্টেম কেইটামান জৰুৰী খবৰ মধ্যভোগীয়ে জব কাৰ্ডৰ ধনৰ ক্ষেত্ৰত কৰিব নোৱাৰিব হস্তক্ষেপ ৰাজ্য চৰকাৰে জব কাৰ্ড হিতাধিকাৰীসকলৰ বাবে কেইবাটাও কেতবোৰ নতুন নিয়ম লৈ আহিছে এইবাৰ জব কাৰ্ডক লৈ নতুন কেইটামান নিয়ম লৈ আহিছে কিয়নো ফটো আপলোড কৰিলেহে এইবাৰ জব কাৰ্ডৰ হিতাধিকাৰীসকলে তেওঁলোকৰ মজুৰি লাভ কৰিব কাম কৰাৰ আগতে আৰু কাম কৰাৰ পিছতে ফটো উঠিলেহে শ্ৰমিকসকলে লাভ কৰিব সেই মজুৰি এই মুহূৰ্তে জনাই আছো পুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ পুনৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে এবাৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব এটা বিগ ব্ৰেকিং জনাইছো ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা এটা বছৰত 5 লাখ টকালৈকে তেওঁলোকৰ চিকিৎসাৰ খৰচ বিনামূলীয়া হ'ব বুলি কোৱা হৈছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব আয়ুষ্মান কাৰ্ড কলিয়াবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড টকাসকলৰ বাবে লৈ আহিছে অত্যন্ত সুখবৰ যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে অটল অমৃত যোজনা কাৰ্ডৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা এটা বছৰত 5 লাখ টকালৈকে তেওঁলোকৰ চিকিৎসাৰ খৰচ বিনামূলীয়া হ'ব বুলি কোৱা হৈছে